ৰাইজলৈ মোৰ নমস্কাৰ। আহি এতিয়া নিৰ্বাচনী প্ৰচাৰৰ সময় শেষ হৈ গ'ল আৰু মই জানো সেইদিনত আমাৰ BPF দলৰ নেতা আৰু সকলো কৰ্মীসকলে গাঁৱে গাঁৱে গৈ পেলাই বহুতো কষ্ট কৰিছে আমাৰ BPF দলৰ মূল উদ্দেশ্য আৰু বহুতো ৰাইজৰ যি অভাৱ অভিযোগ আৰু তেখেতসকলৰ দুখ কষ্টৰ কথা শ্বেয়াৰ কৰিবলৈ আৰু কিয় BPF দলক ভোট দিব লাগে সেই কথাবোৰ ৰাইজৰ লগত শ্বেয়াৰ কৰিবলৈ বহুতো কষ্ট কৰি পেলাই কাম কৰিছে, ডে এণ্ড নাইট কাম কৰিছে। মই সকলো আমাৰ নেতা আৰু কৰ্মীসকল সকলোকে মই ধন্যবাদ দিছোঁ। আজি আমি BPF দল হিচাপে হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত BTCত এটা সুস্থ সমাজ, শিক্ষিত সমাজ, সভ্য সমাজ আৰু আৰ্থিকভাৱে নিজে স্বাৱলম্বী হ'ব পৰা এটা সমাজ আমি গঢ়ি তুলিবলৈ চেষ্টা চলাইছোঁ। ৰাইট ফ্ৰম দি বিগিনিং 2005 চনত যেতিয়া BPF দল গঠন কৰা হৈছিলে, এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা, সকলো জাতি গোষ্ঠী আৰু ধৰ্মাৱলম্বীক একতা কৰা আৰু অঞ্চলত উন্নয়নৰ কাম কৰাৰ উদ্দেশ্য লৈ BPF দল আমি গঠন কৰিছিলোঁ। আৰু হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বতে 2005 চনৰ পৰা প্ৰথম ইলেকশ্যনৰ পৰা আৰম্ভ কৰি 2020 চনলৈকে আমি এই অশান্ত অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছিলোঁ। প্ৰত্যেক জাতি গোষ্ঠী আৰু ধৰ্মাৱলম্বীক জাতিৰ বিভাজন কৰি পেলাই ৰাজনীতি কৰা, ধৰ্ম লৈ পেলাই ৰাজনীতি কৰা, সেইবোৰ শক্তিক, এইবোৰ উপশক্তিক আমি BTCৰ পৰা দূৰ কৰাৰ এটা প্ৰচেষ্টাৰে আমি কাম কৰি আহিছোঁ। অঞ্চলত উন্নয়নমূলক অৰ্থনৈতিক আন্তঃগাঁথনি, ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ একোৱেই নাছিলে। হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত আমি এই অঞ্চলৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি কৃষকসকলৰ কাৰণে ইৰিগেশ্যন আৰু মেকানাইজেশ্যনৰ কাৰণে যি ট্ৰেক্টৰ, পাৱাৰ টিলাৰ ইত্যাদি আমি BTCত আনিব পাৰিলোঁ। শিক্ষাৰ আমাৰ যিটো উদ্দেশ্য যে ইয়াত শিক্ষিত সমাজ, বৌদ্ধিক সমাজ গঢ়ি তোলাৰ, ইয়াৰ কাৰণে প্ৰাইমাৰী স্কুলৰ পৰা আৰম্ভ কৰি ইউনিভাৰ্চিটিলৈকে আমি যি নিৰ্মাণ কৰিব পাৰিলোঁ, চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি আৰু এটা ইঞ্জিনিয়াৰিং কলেজ আৰু মেডিকেল কলেজ আৰু নাৰ্ছিং কলেজ ইত্যাদি। BTC গঠন হোৱাৰ পিছত 4টা ডিষ্ট্ৰিক্ট কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু 10টা ডিষ্ট্ৰিক্ট কৰি পেলাই আসাম গভৰ্ণমেণ্টে BTC একৰ্ডৰ দ্বাৰা যে 40টা বিভাগ অৰ্পণ কৰি দিলে BTCত। আৰু এই 40টা বিভাগৰ ওপৰত যি আমাক ডেভেলপমেণ্ট কাম কৰিবৰ কাৰণে যি ক্ষমতা দিলে, সেইটো লৈ পেলাই আমি যথেষ্ট কাম কৰি আহিছোঁ। আৰু শিক্ষা উন্নয়নৰ কাৰণে আমি 15 বছৰ শাসনকালত 2000তকৈ বেছি প্ৰাইমাৰী স্কুল, ME স্কুল, হাই স্কুল ইত্যাদি আমি চৰকাৰীকৰণ কৰিব পাৰিছোঁ। আৰু আমাৰ ল'ৰা ছোৱালীক ভাল শিক্ষা, উচ্চ শিক্ষা দিবৰ কাৰণে যি ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ, ইউনিভাৰ্চিটি আমি স্থাপন কৰিব পাৰিলোঁ। ইয়াৰ দ্বাৰা যথেষ্ট আজি BTCৰ ল'ৰা ছোৱালীবোৰে শিক্ষা ল'বৰ কাৰণে সুবিধা পাইছে। কৃষকসকলৰ কাৰণে আমি 274 ইৰিগেশ্যন বনাই পেলাই খেতি পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিব পৰাটো আজি সকলোৱে জানে আৰু কৃষক হৈছে। গোটেইটো হাগ্ৰামা মহিলাৰী দেৱৰ দিনতে হৈছে। গতিকে এই আগন্তুক যিটো পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন, এইটো অত্যন্ত গুৰুত্বপূৰ্ণ। আমি UPPLৰ নিচিনা চৰকাৰ, যি চৰকাৰে অকল ৰাইজক প্ৰতাৰণা কৰে, তেনেকুৱা চৰকাৰক আমাক BTCত নালাগে। ইয়াৰ কাৰণে ৰাইজে এতিয়া দলে বলে BPF দলক নাঙল চিনত ভোট দিবৰ কাৰণে সাজু হৈছে। আৰু মই আজি এই শেষ মুহূৰ্তত মই সকলো BTCবাসী বা কোকৰাঝাৰ 1 নং কোকৰাঝাৰ সমষ্টিবাসী ৰাইজক মই অনুৰোধ কৰিম যে BPF দলক নাঙল চিনত ভোট দি পেলাই যেন আমাক জয়যুক্ত কৰে, মোক জয়যুক্ত কৰে। আৰু MP হৈ যোৱাৰ পিছত মই ৰাইজৰ লগতে থাকিম, আপোনাৰ লগতে থাকিম। আৰু ৰাইজৰ সুখ দুখ মই বুজোঁ, আমি BPF দলৰ নেতাসকলে বুজে, নেত্ৰীসকলে বুজে। হাগ্ৰামা মহিলাৰী দেৱে অত্যন্ত আমাৰ
ৰাইজৰ সুখ দুখৰ সম্পৰ্কে জানে গতিকে তেখেতৰ নেতৃত্বতে মই MP হৈ গ'লে সকলোৰে কাৰণে প্ৰত্যেক জাতি গোষ্ঠীৰ জাতীয় সমস্যা সমাধান কৰিবৰ কাৰণে মই কাম কৰিম আমি জানো আজি যে ৰাজবংশী আৰু আদিবাসীসকলে ট্ৰাইবেল ষ্টেটাছ বিচাৰি বহুতো বছৰ আন্দোলন কৰিছে কিন্তু এতিয়ালৈকে কোনো MLA আসাম এছেম্বলিত তেখেতসকলৰ কাৰণে এটা কথা কোৱা নাই কোনো MPয়ে পাৰ্লিয়ামেণ্টত তেখেতসকলৰ এছটিকৰণৰ কথা এতিয়ালৈকে এক শব্দ কোৱা নাই BPF দলৰ MP হৈ মই সেইবোৰ সমস্যা সমাধানৰ কাৰণে পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণে সকলো ট্ৰাইবেল গোষ্ঠীৰ নেতাসকলৰ লগত কনসালটেশ্যন কৰি পেলাই তেখেতসকলক কনফিডেন্সত লৈ পেলাই তেখেতসকলৰ লগত কনসাল্ট কৰি পেলাই এই সমস্যাটো পাৰ্মানেণ্টলি কেনেকৈ সমাধান কৰিব পাৰে ইয়াৰ কাৰণে মই কাম কৰিম আজি BTCটো আমাৰ অসমৰ ভিতৰত যিটো সমস্যা হৈ আছে যে বহিৰাগতৰ সমস্যা আৰু